বন্ধুসকল, আজি মই 20টা আকৰ্ষণীয় প্ৰশ্ন উত্তৰ আপোনালোকলৈ আগবঢ়াম। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এনেধৰণৰ আকৰ্ষণীয় প্ৰশ্ন উত্তৰ পাই থাকিবলৈ মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মোৰ পিছৰ শিতানত আপোনালোকলৈ আগবঢ়োৱা প্ৰশ্নটো আছিলে, মানুহৰ কোনটো অংগই বিজুলী উৎপাদন কৰিব পাৰে? ইয়াৰ উত্তৰটো হ'ব দিমাগেৰে। আজি শিতানৰ প্ৰথম প্ৰশ্নটো হৈছে, কোন দেশত ফুলৰ নাম মোদী নামেৰে জনা যায়? ইয়াৰ উত্তৰ হ'ব ইজৰাইল দেশত। 2 নম্বৰ প্ৰশ্ন, দূষিত পানী খালে কি ৰোগ হয়? ইয়াৰ উত্তৰ হ'ব হাইজা ৰোগ হয়। 3 নম্বৰ প্ৰশ্ন, ফল উৎপাদনত ভাৰত কোন স্থানত আছে? ইয়াৰ উত্তৰ হ'ব 2য় স্থানত। 4 নম্বৰ প্ৰশ্ন, কি জন্তু পানী খালে মৰি যায়? ইয়াৰ উত্তৰ হ'ব নিগনি। 5 নম্বৰ প্ৰশ্ন, কুমাৰী ছোৱালীক প্ৰথমে ক'ত কিছ কৰিব লাগে? ইয়াৰ উত্তৰ হ'ব ওঠ আৰু গালত। 6 নম্বৰ প্ৰশ্ন, ভাৰতৰ বাহিৰে কোন দেশে গৰু পূজা কৰে? ইয়াৰ উত্তৰ হ'ব নেপালত। 7 নম্বৰ প্ৰশ্ন, কোন দেশৰ মানুহে বেছি চাহ খায়? ইয়াৰ উত্তৰ হ'ব ভিয়েটনাম দেশৰ মানুহে। 8 নম্বৰ প্ৰশ্ন, নালন্দা বিশ্ববিদ্যালয় কোন ৰাজ্যত আছে? ইয়াৰ উত্তৰ হ'ব বিহাৰত। 9 নম্বৰ প্ৰশ্ন, মহাভাৰতৰ যুদ্ধ কিমান দিন চলিছিল? ইয়াৰ উত্তৰ হ'ব 18 দিন। 10 নম্বৰ প্ৰশ্ন, সম্ভোগ কৰাৰ আগত কি চব্জি খাব লাগে? ইয়াৰ উত্তৰ হ'ব পালেং চব্জি। 11 নম্বৰ প্ৰশ্ন, বিশ্বৰ আটাইতকৈ সৰু মহাদ্বীপ কি? ইয়াৰ উত্তৰ হ'ব অষ্ট্ৰেলিয়া। 12 নম্বৰ প্ৰশ্ন, কোন দেশত হাতী মাৰিলে মানুহক ফাঁচি দিয়া হয়? ইয়াৰ উত্তৰ হ'ব থাইলেণ্ডত। 13 নম্বৰ প্ৰশ্ন, দুনিয়াৰ আটাইতকৈ ডাঙৰ ফুলবিধৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব ৰাফলেচিয়া। 14 নম্বৰ প্ৰশ্ন, ফ্ৰিজৰ পানী খালে কি বেমাৰ হয়? ইয়াৰ উত্তৰ হ'ব কব্জি বেমাৰ। 15 নম্বৰ প্ৰশ্ন, মহিলাই ৰাতি কোন পজিশ্যনত সম্ভোগ কৰিবলৈ পছন্দ কৰে? ইয়াৰ উত্তৰ হ'ব প্ৰথম পজিশ্যনত। 16 নম্বৰ প্ৰশ্ন, কি গছৰ কাঠ সোণতকৈও মূল্য বেছি? ইয়াৰ উত্তৰ হ'ব ৰঙা চন্দন। 17 নম্বৰ প্ৰশ্ন, ভাৰতৰ ক'ত আটাইতকৈ বেছি লোহা উৎপাদন হয়? ইয়াৰ উত্তৰ হ'ব উৰিষ্যাত। 18 নম্বৰ প্ৰশ্ন, বিশ্বৰ কোন দেশত এটাও মন্দিৰ নাই? ইয়াৰ উত্তৰ হ'ব চৌদি আৰৱত। 19 নম্বৰ প্ৰশ্ন, সম্ভোগ কৰাৰ আগত মহিলাই কোন অংগত চুপিলে ভাল পায়? ইয়াৰ উত্তৰ হ'ব নিপুলত। 20 নম্বৰ প্ৰশ্ন, কলা পতাকা কিহৰ প্ৰতীক বুলি জনা যায়? ইয়াৰ উত্তৰটো কমেণ্ট কৰি জনাব। এনেধৰণৰ আকৰ্ষণীয় প্ৰশ্ন উত্তৰ পাই থাকিবলৈ মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। নমস্কাৰ, ধন্যবাদ।